নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল এছামিজ ফাণ্ডালৈ। বন্ধুসকল, আপোনালোকে গম পাইছেই যে 25 মে তাৰিখে আমাৰ অসমৰ HSLC ৰিজাল্ট আউট হ'ব। এই ৰিজাল্টটো আউট হ'ব ৰাতিপুৱা 9 বজাত। আজিৰ এই ভিডিঅ'টোত আমি জানিম যে আমি কেনেকৈ আমাৰ ৰিজাল্টটো চেক কৰিব পাৰোঁ। তাৰ কাৰণে এই ভিডিঅ'টো একেবাৰে লাষ্টলৈকে চাই থাকিব। বন্ধুসকল, আপোনালোকে তিনিটা মাধ্যমেৰে আপোনালোকৰ ৰিজাল্ট চেক কৰিব পাৰিব। প্ৰথম মাধ্যম হৈছে এপৰ জৰিয়তে, দ্বিতীয় মাধ্যম হৈছে ৱেবছাইটৰ জৰিয়তে আৰু তৃতীয় মাধ্যম হৈছে SMS-ৰ জৰিয়তে। এপৰ জৰিয়তে ৰিজাল্ট চোৱাৰ বাবে আপুনি এপ ডাউনলোড কৰিব লাগিব। এপ ডাউনলোড কৰাৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপুনি ডাউনলোড কৰি ল'ব। ৱেবছাইটৰ জৰিয়তে আপোনালোকে আপোনালোকৰ ৰিজাল্ট চোৱাৰ বাবে দুটা স্পেচিয়েল ৱেবছাইট ইউজ কৰিব পাৰে। সেইটো স্পেচিয়েল কাৰণ এইটো অফিচিয়েল ৱেবছাইট। সেই ৱেবছাইট দুটা হ'ল www.result.seba.co.in, দ্বিতীয়টো হৈছে www.sebaonline.org। এই দুটা হৈছে অফিচিয়েল ৱেবছাইট। এই দুটাত আপোনালোকে আপোনালোকৰ ৰিজাল্ট পাই যাব। ইয়াৰ উপৰিও আপোনালোকে বেলেগ বেলেগ ৱেবছাইটো ইউজ কৰিব পাৰে। এনেতো বেলেগ ৱেবছাইট বহুত আছে, তাৰ মাজত কেইটামান ভাল ভাল ৱেবছাইটৰ কথা মই কৈ আছোঁ। সেইকেইটা হৈছে www.exametc.com, www.indiaresults.com আৰু এটা www.examresults.net। এই তিনিটা ৱেবছাইট ভাল ৱেবছাইট। এই তিনিটা ৱেবছাইটত আপোনালোকে চেক কৰিব পাৰে। আৰু ইয়াৰ উপৰিও আপোনালোকে SMS-ৰ জৰিয়তেও আপোনালোকৰ ৰিজাল্ট পাব পাৰে। SMS-ৰ জৰিয়তে ৰিজাল্ট পোৱাৰ বাবে ভোডাফোন আইডিয়া আৰু জিঅ' ইউজাৰে SMS কৰিব AS, তাৰপিছত অলপ স্পেচ দিব। স্পেচ দিয়াৰ পিছত ৰোল নম্বৰ দিব। ৰোল নম্বৰ দি আপুনি এই SMS-টো চেণ্ড কৰিব লাগিব 58888, মানে 5 4 বাৰ 8 তাৰপিছত 111। এই নম্বৰত আপুনি আপোনাৰ ৰোল নম্বৰটো চেণ্ড কৰি দিব। আপুনি যদি এয়াৰটেল ইউজ কৰে তেনেহ'লে SMS লিখিব AS10, তাৰপিছত স্পেচ দি আপোনাৰ ৰোল নম্বৰ আৰু এইটো পঠাই দিব 52070111-ত। আপুনি যদি BSNL ইউজ কৰে তেনেহ'লে আপুনি লিখিব লাগিব সেবা 18, কেপিটেলত লিখিব সেবা 18 লিখি তাৰপিছত স্পেচ দি আপোনাৰ ৰোল নম্বৰ দিব আৰু এইটো পঠাই দিব 57766। ৰিজাল্টৰ বাবে আপোনালোকক বেষ্ট অফ লাক, আৰু মই প্ৰাৰ্থনা কৰিম আপোনালোকৰ ৰিজাল্ট যাতে বহুত 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 ভাল হয়। আৰু ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ ছ' মাছ। আৰু কি ক'ম, লাইক কৰিব, শ্বেয়াৰ কৰিব ভিডিঅ'টো, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ছ' মাছ।